নমস্কাৰ বন্ধু বান্ধৱীসকল চিনে ৰিভিউৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম 90 দশকৰ কিংবদন্তি পৰিচালক ৰাজীৱ ৰয়ৰ নতুন ছবি জোৰাৰ ট্ৰেইলাৰটো। ত্ৰিমূৰ্তি ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰটো মুকলি হোৱাৰ লগে লগে বলিউডৰ চিনেমা প্ৰেমীসকলৰ মাজত এক কৌতূহলৰ ঢৌ বৈ গৈছে। মাথোন 2 কোটি বাজেটত নিৰ্মিত এই ছবিখনে কেনেকৈ ৰাজীৱ ৰয়ৰ যাদুগৰী স্পৰ্শৰ পুনৰাগমন ঘটাব বিচাৰিছে, ইমান কম বাজেটৰ ছবিয়ে দৰ্শকক উৎসাহিত কৰিব পাৰিবনে? চাওঁ আহক। ৰাজীৱ ৰয়ৰ নাম শুনিলে মনত পৰে ত্ৰিদেৱ, মহৰা আৰু বিশ্বআত্মাৰ দৰে ব্লকবাষ্টাৰ ছবিৰ কথা, যিজনে 90 দশকত থ্ৰিলাৰ আৰু ৰোমাঞ্চৰ মিশ্ৰণেৰে বলিউডত এক নতুন ধাৰাৰ সূচনা কৰিছিল। তেওঁৰ পৰিচালনাত এইবাৰ জোৰা। मैं हवेली में ही था। वो आदमी नहीं, वो एक औरत थी। औरत? ট্ৰেইলাৰটোত দেখা গৈছে এটা ৰহস্যময়ী আৰু ডাৰ্ক থিম, যিটো ৰাজীৱ ৰয়ৰ শৈলীৰ সৈতে পূৰ্ণমাত্ৰাত খাপ খায়। অৱশ্যে এই ছবিখনত কোনো বলিউডৰ নামী দামী অভিনেতা অভিনেত্ৰী নাই, কিন্তু ট্ৰেইলাৰৰ পৰা স্পষ্ট যে নতুন মুখবোৰে তেওঁলোকৰ অভিনয় দক্ষতাৰে দৰ্শকক মুগ্ধ কৰিবলৈ সাজু হৈছে। সংগীতৰ ক্ষেত্ৰত বিজু চাহৰ মিউজিকেল মেজিকে ছবিখনক এক অতিমাত্ৰা ৰোমাঞ্চকৰ পৰিৱেশ দান কৰিছে। जोरा का नो आता पता। जोरा एक राक्षस नहीं है, वो किसी को अपना भेद नहीं जानने देगी। ট্ৰেইলাৰটোৱে দেখুৱাইছে এক ৰহস্যপূৰ্ণ কাহিনী, য'ত আছে একশ্যন, ড্ৰামা আৰু ৰোমাঞ্চৰ মিশ্ৰণ। ৰাজীৱ ৰয়ে পুনৰ এবাৰ তেওঁৰ অন্যান্য দৃশ্যায়ন আৰু গল্প বলিষ্ঠতাৰে দৰ্শকক মোহিত কৰিব বুলি আশা কৰিব পাৰি। যদিও এই ফিল্মখন বাজেট সীমিত, কিন্তু ট্ৰেইলাৰৰ পৰা অনুমান কৰিব পাৰি যে ছবিখনৰ প্ৰডাকশ্যন ভেলু ইমানেই কম নহয়। কিন্তু চাইয়াৰাৰ বাবে বলীয়া জেন জি দৰ্শকসকলে জোৰাৰ দৰে চিনেমা কিমান দূৰ আঁকোৱালি ল'ব তাত সন্দেহ আছে। তথাপি বহু বছৰৰ বিৰতিৰ পিছত বলিউডত কামবেক কৰা ৰাজীৱ ৰয় চিনেমাখনত কিবা এটা এট্ৰাক্টিভ পইণ্ট যে থাকিব, সেয়া পূৰ্বৰ অভিজ্ঞতাৰ পৰা আশা কৰিব পাৰি। কিন্তু আশা বাস্তৱ হ'ব নে নহ'ব, সেয়া জোৰা মুক্তি পোৱাৰ পিছতহে জানিব পৰা যাব। বহু বছৰৰ পিছত এগৰাকী প্ৰবীণ প্ৰতিষ্ঠিত পৰিচালক পুনৰ নতুন ছবি লৈ অহা বাবেই চমুকৈ জোৰাৰ ট্ৰেইলাৰৰ ৰিভিউটো আপোনালোকলৈ লৈ আহিলোঁ। আৰু এইখিনি আছিল আজি জোৰাৰ ট্ৰেইলাৰৰ ৰিভিউ। ট্ৰেইলাৰটোৱে আপোনালোকক ৰোমাঞ্চিত কৰিছেনে? কমেণ্টত নিশ্চয় জনাব। লাইক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু আমাৰ চেনেল চিনে ৰিভিউক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত। জয় আই অসম। ধন্যবাদ।